পৰিমিতি মেঞ্চুৰেশ্যন এই টপিকত আপোনালোকে পৰিসীমা কালি আৰু আয়তন এই তিনিওটাৰ বিষয়ে আপোনালোকে ইন ডিটেইলছত জানিব লাগিব। পোনপ্ৰথমতে ইহঁতৰ ডেফিনিশ্যন কেইটা আগত চাই লওক। কোনো এটা বন্ধ চিত্ৰৰ সীমাৰ মুঠ দৈৰ্ঘ্যক চিত্ৰটোৰ কি পৰিসীমা বুলি কোৱা হয়। এতিয়া চাবচ এইটো ত্ৰিভুজ আছে, ত্ৰিভুজৰ দৈৰ্ঘ্যৰ তিনিওফালৰ দৈৰ্ঘ্যৰ যিটো মুঠ এইটো হ'ব ইয়াৰ পৰিসীমা। ওকে, সো এতিয়া কালি যদি চাওঁ এটা বন্ধ চিত্ৰই সমতলত যিমান ঠাই আগুৰি থাকিব তাকে কি ইয়াৰ কালি বুলি কোৱা হ'ব। সাপোজ এইটো ত্ৰিভুজ আছে, এই গোটেইখিনি এই যিখিনি ঠাই আগুৰি আছে এই গোটেইখিনি হৈছে ইয়াৰ কালি। এতিয়া পৰিসীমাৰ কথা যদি ক'লোঁ, সাপোজ এই ত্ৰিভুজটো যদি তিনিওফালে 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ হয়, তো গোটেইখিনি মিলাই পেলাই কিমান হ'ব 3 + 3 + 3 কিমান হৈ যাব 9 সেন্টিমিটাৰ। সো ইয়াৰ পৰিসীমা কিমান হৈ যাব 9 সেন্টিমিটাৰ। আৰু কালি হৈছে এই গোটেই যিমানখিনি ঠাই এই ত্ৰিভুজটোৱে আগুৰি আছে এই গোটেইখিনি হৈছে এই ত্ৰিভুজটোৰ কালি। সো পৰিসীমা আৰু কালি হৈ গ'ল। এতিয়া চাওক যিটো আয়তন ভলিউম যিটো গোটা বস্তুবিলাকে ত্ৰিমাত্ৰিক ঠাই আগুৰি থাকে। আপুনি 3D বস্তু চাইছে, ত্ৰিমাত্ৰিক ঠাই আগুৰি থাকে। সো এই আগুৰি থকা ঠাইখিনিক বস্তুটোৰ আয়তন বুলি কোৱা হয়। এতিয়া চাওক ইয়াতে ঘনক মই দেখুৱাইছোঁ, এই যে ঘনক এইটো 3D শেপ, ত্ৰিমাত্ৰিক গঠন। সো ইয়াৰ আমি আয়তন উলিয়াব পাৰিম। সো এইটো আয়তীয় ঘনক, সো ইয়াৰ আমি আয়তন উলিয়াব পাৰিম। এতিয়া চাব যদি কোনো এটা চুঙা থাকে, এনেকুৱা ধৰণৰ যদি চুঙা থাকে, সো চুঙাৰ আমি আয়তন আমি উলিয়াব পাৰিম। যদি এনেকৈ শংকু থাকে, শংকুৰ আমি আয়তন উলিয়াব পাৰিম। ওকে, সো এতিয়া ইন ডিটেইলছত অলপ আমি ইয়াতে আলোচনা কৰিছোঁ যে ত্ৰিভুজৰ পৰিসীমাৰ কথা যিটো মই ক'লোঁ, তিনিটা বাহুৰ যিটো দৈৰ্ঘ্যৰ যোগফল এইটো হৈছে ইয়াৰ পৰিসীমা। এতিয়া চাওক এটা ত্ৰিভুজৰ সাপোজ ইয়াতে দুটা বাহু সমান আছে, তেনেহ'লে 3 আৰু ইফালে 4 আছে। সো 3 + 3 এইটো কিমান 6 + 4 কিমান হৈ গ'ল, ইয়াৰ পৰিসীমা হৈ যাব 10 সেন্টিমিটাৰ যদি সেন্টিমিটাৰত গোটেইখিনি থাকে। আৰু এইটো চাওক এইটো ইয়াৰ পৰিসীমা কিমান হ'ব, এইটো ত্ৰিভুজৰ ইয়াত তিনিটা বাহু ইয়াতে বেলেগ বেলেগ আছে। ইয়াতে 3 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। তেনেহ'লে 3 × 5 = 8, সো 8 × 5 = 8 × 6 কি 14। সো ইয়াৰ পৰিসীমা হৈ যাব কি 14 সেন্টিমিটাৰ। সো এনেদৰে পৰিসীমা মানে তিনিটা বাহুৰ যোগফল ত্ৰিভুজৰ ক্ষেত্ৰত। এতিয়া চাব চতুৰ্ভুজৰ ক্ষেত্ৰত ইয়াতে কি 4টা বাহুৰ যিটো যোগফল এইটো হৈছে চতুৰ্ভুজৰ পৰিসীমা। এতিয়া চাপোজ এইটো যদি আপোনাৰ 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 4 আৰু 4 সেন্টিমিটাৰ হয়, সেয়া গোটেইখিনি আপুনি যোগ কৰিব 4 + 4 + 4 + 4 কিমান হৈ গ'ল 16 হৈ গ'ল। সো 16 সেন্টিমিটাৰ হ'ব এই চতুৰ্ভুজটোৰ পৰিসীমা। এতিয়া যদি মান দিয়া থাকিলে আপুনি পৰিসীমা উলিয়াব পাৰিব। সো এইটো এটা সাপোজ আয়ত, সো আয়তৰ কি বিপৰীত বাহু কি থাকে সমান থাকে, ঠিক আছে। সো ইয়াৰ পৰিসীমা আপুনি এই বাহুকেইটা যোগ কৰি আপুনি পৰিসীমা উলিয়াব পাৰিব। ঠিক বৰ্গৰ ক্ষেত্ৰতো তেনেকৈ উলিয়াব পাৰিব। এতিয়া চাওক পৰিসীমাটো আপোনালোকে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ কৰিব পাৰিছোঁ। জাষ্ট এই বাহুকেইটাৰ দৈৰ্ঘ্যৰ যোগফল, ত্ৰিভুজ থাকিলে 3টা বাহুৰ দৈৰ্ঘ্যৰ যোগফল, চতুৰ্ভুজ থাকিলে 4টা বাহুৰ দৈৰ্ঘ্যৰ যোগফল। কিন্তু যদি কালি কয়, কালিটো অলপ বেলেগ। কালিটো কি এই যিখিনি ঠাই আগুৰি আছে এই গঠনটোৱে যিখিনি ঠাই আগুৰি আছে এইটো হৈছে কালি। আৰু কালি চাওক এই 2D যিবিলাক শেপ আছে এইবিলাকৰ আমি কালি উলিয়াব পাৰি, দ্বিমাত্ৰিক গঠন। এতিয়া চাওক এইটো ত্ৰিভুজৰ কালি। সো এই গোটেইখিনি যিখিনি ঠাই আগুৰি আছে এই গোটেইখিনি ঠাই হৈছে ইয়াৰ কালি। সো এইটো ত্ৰিভুজৰ কালি, এই গোটেইখিনি যিখিনি ঠাই এই ত্ৰিভুজটোৱে আগুৰি আছে এইখিনি হৈ যাব ইয়াৰ কালি। ওকে, সো চতুৰ্ভুজৰ ক্ষেত্ৰত ইয়াতে সাপোজ এইটো আয়ত, সো যিখিনি ঠাই ইয়াতে আগুৰি আছে এই গোটেইখিনি হৈ যাব ইয়াৰ কালি। সো এইটো বৰ্গ, সো বৰ্গৰ ক্ষেত্ৰতো ঠিক এনেকুৱা, ঠিক আছে। এতিয়া চাওক কালি আমি কেনেকৈ উলিয়াব পাৰে। সো নেক্সট আমি স্লাইডত ইন ডিটেইলছত এইটো আলোচনা কৰিম। ইহঁতৰ কিছুমান ফৰ্মুলা আছে আৰু এইটো ভেৰি ইজি ৱেত আপুনি 2-3 নম্বৰ পাই যাব। মই বেছি ডিফিকাল্ট লেভেলত ইয়াতে যোৱা নাই, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেনেহ'লে চাব 2-3 নম্বৰ ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোকে পাই যাব। এতিয়া চাওক 3D যিটো শেপ এইটো বৰ্গ, সো বৰ্গটো ইয়াতে এনেকৈ আঁকিলে 3D শেপত আঁকিলে এইটো হৈ যায় ঘনক। আৰু আয়তটো এনেকৈ 3D শেপত আঁকিলে এইটো হৈ যায় আয়তীয় ঘনক। সো এইবিলাকে যিখিনি ঠাই আগুৰি আছে, এতিয়া চাওক ইয়াতে এই ঘনকটোৱে যিখিনি ঠাই আগুৰি আছে এইটোক তোমাৰ কি কয় ইয়াৰ ঘনকৰ আয়তন বুলি ক'ম। আৰু ইয়াতে এই আয়তীয় ঘনকে যিখিনি ঠাই আগুৰি আছে ইয়াকে আয়তীয় ঘনকৰ আয়তন বুলি ক'ম। সো এই চুঙাটোৱে যিখিনি ঠাই আগুৰি আছে চুঙাৰ আয়তন, এইটো শংকুৰ আয়তন। সো এনেদৰে ত্ৰিমাত্ৰিক গঠন যিবিলাক আছে 3D শেপ এইবিলাকৰ আমি আয়তন উলিয়াব পাৰোঁ। সো এতিয়া আমি ইন ডিটেইলছত এই অলপ কি কয় সিহঁতৰ কালি আৰু আয়তন আৰু
পৰিসীমা কেনেদৰে উলিয়াব লাগে আৰু ইহঁতৰ ৰিলেশ্যনশ্বিপৰ ওপৰত কেনেকুৱা ধৰণৰ কোশ্চিন আহিছিল প্ৰিভিয়াছ ইয়েৰত সেই বিষয়ে আপোনালোকক অলপ দেখুৱাই দিম। এই ছবিটোলৈ মন কৰক, এইটো হৈছে এটা বৰ্গ। সো বৰ্গৰ চাৰিওফালৰ বাহু কি থাকে, সমান থাকে, এইটো আপোনালোকে জানে। সো বৰ্গৰ চাৰিওটা বাহু কি থাকে, সমান থাকে। সো ইয়াতে বৰ্গৰ পৰিসীমা আমি উলিয়াবলৈ ডাইৰেক্ট 4 × a বা বাহুৰ দৈৰ্ঘ্যৰ 4 গুণ, যিকোনো এটা বাহুৰ দৈৰ্ঘ্য জানিলে আমি ধুনীয়াকৈ ক'ব পাৰিম। সাপোজ এইটো বাহুৰ দৈৰ্ঘ্য যদি 6 সেন্টিমিটাৰ হয়, এটা বাহুৰ দৈৰ্ঘ্য যদি দিয়া আছে, তেনেহ'লে আমি বৰ্গৰ পৰিসীমা আমি উলিয়াব পাৰিম কি হ'ব। সো 4 × 6 কিমান হৈ যাব 24। সো এইটো বৰ্গৰ ক্ষেত্ৰত ওকে। সো কিন্তু ইয়াতে বৰ্গৰ যেটো একক, সো একক লিখাৰ ক্ষেত্ৰত ইয়াতে চাওক, সো ইয়াতে সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰে আহিব পৰিসীমাৰ ক্ষেত্ৰত ওকে। এতিয়া পৰিসীমাটা আপোনালোকে গম পালে। সো বৰ্গৰ পৰিসীমা সো বাহুৰ দৈৰ্ঘ্যৰ কি হয় 4 গুণ হৈ যায়। এতিয়া চাওক ইয়াতে কালি যদি উলিয়াব দিয়ে তেনেহ'লে কি হৈ যাব বাহু স্কোয়াৰ। ইয়াতে চাওক যেটো চাৰিওটা বাহু ইয়াতে সমান, সো বাহু ইনটু বাহু এইটো হৈ গ'ল কি বাহু স্কোয়াৰ। সো বাহু স্কোয়াৰ হলে ইয়াতে ফৰ্মুলাত আমি a × a স্কোয়াৰ আমি লিখিব পাৰোঁ। এতিয়া ইয়াৰ যেটো এককটো অলপ মনত ৰাখিব, কাৰণ বাহুৰ যদি ইয়াৰ দৈৰ্ঘ্যটো আপোনাৰ সেন্টিমিটাৰ হয়, তেনেহ'লে সেন্টিমিটাৰ × সেন্টিমিটাৰ এটো সেন্টিমিটাৰ স্কোয়াৰ, ইয়াক কোৱা হয় বৰ্গ সেন্টিমিটাৰ। মনত ৰাখিব। এতিয়া বৰ্গৰ ক্ষেত্ৰত হৈ যাব কি বৰ্গ সেন্টিমিটাৰ। যদি মিটাৰ থাকে তেনেহ'লে মিটাৰ × মিটাৰ এইটো হৈ যাব মিটাৰ স্কোয়াৰ। সো মিটাৰ স্কোয়াৰ মানে বৰ্গ মিটাৰ। সো স্কোয়াৰ থাকা মানে এইটো বৰ্গ বুলি কওঁ। সো এতিয়া বেসিক কনসেপ্ট এইখিনি। এতিয়া চাওক টেটৰ এটা কোশ্চিন আহিছিল, এই কোশ্চিনটো আপোনাৰ 2019ত এটা কোশ্চিন আহিছিল যে এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ হলে বৰ্গটোৰ কালি কিমান হ'ব। এটা সব পৰিসীমা দিয়ে আছে, কালি ইয়াতে সুধিছে। এই কোশ্চিনটোলৈ আপোনালোকে ভালকৈ অলপ মন কৰক। সো এটা বৰ্গৰ পৰিসীমা কি 24 সেন্টিমিটাৰ। সো ইয়াতে চাওক 24 আছে, টোটেল আছে 24। এর পৰিসীমাৰ আমি ফৰ্মুলা কি পাইছিলোঁ যে 4a = 24। এতিয়া চাৰিওটা বাহু যদি সমান হয় তেনেহ'লে এর মান কি 24/4, তেনেহ'লে কিমান হৈ যাব 6 হৈ যাব, 6 সেন্টিমিটাৰ। ইয়াতে মই যিখিনি আমি দেখুৱাই দিলোঁ। সো 6 সেন্টিমিটাৰ হৈ যাব। এতিয়া 6 সেন্টিমিটাৰ কি এটা বাহুৰ দৈৰ্ঘ্য। এতিয়া আমি এটা বাহুৰ দৈৰ্ঘ্য আমি পাই গ'লোঁ, তেনেহ'লে কালি আমি ধুনীয়াকৈ উলিয়াব পাৰিম। সো কালিৰ মান কি আছে বাহু স্কোয়াৰ। সো বাহু পূৰণ বাহু, ইয়াতে দেখুৱাই দিয়া আছে কি বাহু পূৰণ বাহু, বাহু স্কোয়াৰ হ'লেহে এইটো বৰ্গত আমি কালি উলিয়াব পাৰিম। এতিয়া 6 × 6 হৈ যাব, তেনেহ'লে কি হৈ যাব 6 × 6 হৈ যাব কি 36 বৰ্গ। এইটো কিমান আছে সেন্টিমিটাৰত আছে, সেন্টিমিটাৰ হৈ যাব ইয়াৰ উত্তৰ 36 বৰ্গ সেন্টিমিটাৰ। সো ইয়াতে ডাইৰেক্টলি আপোনাৰ আনসাৰ ডি অপশনটো আহক। ইয়াতে চাওক 36 বৰ্গ সেন্টিমিটাৰ দিয়া আছে। ভেৰি সিম্পল ওয়েত আপুনি পৰিসীমা 24। সো 24 এতে 4a। সো এটা বাহুৰ দৈৰ্ঘ্যৰ 4 গুণ। সো আপুনি 4 গুণ দিয়া আছে 24। সো এটা বাহুৰ দৈৰ্ঘ্য আপুনি 6 সেন্টিমিটাৰ ওলাই ল'লে /4 কৰি, তাৰপিছত এই যেটো বাহু পালে, সো বাহুটোক আপুনি স্কোয়াৰ কৰি দিলে। বাহু স্কোয়াৰ কৰা মানে সো 6 × 6 হৈ যাব। এতে কিমান হৈ গ'ল 36 বৰ্গ সেন্টিমিটাৰ। সো এইটো হৈ যাব এই কোশ্চিনটোৰ আনসাৰ। সো এনেকুৱা ধৰণৰ কোশ্চিন আপোনালোকৰ টেটত আহে। সো আপুনি অলপ এই ফৰ্মুলাবিলাক অলপ মনত ৰাখিব, তেনেহ'লে এইখিনি আপুনি পাই যাব। এতিয়া চাওক বৰ্গৰ ৰিলেটেড এটা কোশ্চিন ইয়াতে আছে, মই লগতে এইখিনি আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত। সো তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা এটাৰ একক স্থানৰ অংক হ'ব নোৱাৰে। সো যিকোনো এটাৰ স্কোয়াৰ কৰিলে তাক আমি বৰ্গ বুলি কওঁ। সাপোজ ইয়াতে 1 স্কোয়াৰ কৰিলে 1 আহিব, 2 স্কোয়াৰ 4, ইয়াতে 3 স্কোয়াৰ 9 আহিব, 4 স্কোয়াৰ 16, 5 স্কোয়াৰ 25, 6 স্কোয়াৰ 36, 7 স্কোয়াৰ 49, 8 স্কোয়াৰ 64, 9 স্কোয়াৰ 81, 10 স্কোয়াৰ কি 100। ইয়াতে আপুনি এককৰ অংকবোৰ যদি চায় তেনেহ'লে 1 হ'ব পাৰে, 4 হ'ব পাৰে, 9 হ'ব পাৰে, 6 হ'ব পাৰে, 5 হ'ব পাৰে। তাৰপিছত ইয়াতে 6 আৰু 6 পাইছোঁ, ইয়াতে 9 পাইছোঁ, ইয়াতে 4 পাইছোঁ, 1 পাইছোঁ, ইয়াতে 0 পাইছোঁ। সো এইকেইটা অংক হ'ব পাৰে। ইয়াতে মই দেখুৱাই দিছোঁ। সো 0, 1, 4, 5, 6 আৰু 9 এইকেইটা অংক আপোনাৰ এককৰ ঘৰত হ'ব পাৰে। আপুনি যিকোনো সংখ্যা লওক, মই 1 পৰা 10 লৈকে লিখি দিছোঁ। এতিয়া যদি আপুনি 11 লয়, সো 1 to 1 আকৌ 1 আহিব, ঠিক আছে। তেনেদৰে 12 ল'লেও এইকেইটা অংকৰ ভিতৰতে আপোনাৰ থাকিব এককৰ ঘৰত। এতিয়া আপুনি নথকা অংক কেইটা চাওক। এককৰ ঘৰত বৰ্গৰ এককৰ ঘৰত নথকা অংক কেইটা হ'ব কি 2 থাকিব, তাৰপিছত 3 এইটো নাথাকে। ইয়াতে চাওক 5 আছে, 6 আছে, 7 নাথাকিব আৰু 8 নাথাকিব। সো এইকেইটা অংক আপোনাৰ এককৰ ঘৰত যিকোনো বৰ্গৰ ক্ষেত্ৰত এইকেইটা সংখ্যা আপোনাৰ কি কয় থাকিব নোৱাৰে।
থাকিব নোৱাৰে। সো এইকেইটা অংকৰ ভিতৰত ইয়াতে আপোনাৰ অপশ্যনটো দিয়া আছে চাওক 5 6 7 9। সো ইয়াতে চাওক 5 আছে, ইয়াতে 5 আছে, 6 আছে, 9ও আছে। সো আপোনাৰ আনসাৰটো হ'ব কি সি আনসাৰ। সো এইখিনি আপুনি নোটছত এইখিনি অলপ বনাই ল'ব যে স্কোয়াৰখিনি 1 পৰা 10 লৈকে আপুনি জাস্ট লিখি ল'ব আৰু এককৰ অংক কেইটা হ'ব পাৰে এইকেইটা মই দেখুৱাই দিছোঁ 1 2 3 4 5 6 এই 6টা এককৰ ঘৰত। সো এই তলৰ অংক কেইটা এককৰ ঘৰত নহ'ব 2 3 7 4 এইকেইটা কিন্তু এককৰ ঘৰত নহ'ব। এইখিনি জাস্ট আপুনি মনত ৰাখিব। এই ছবিটোলৈ মন কৰক, এইটো হৈছে আয়ত, এইটো হৈছে ৰেক্টেংগল। সো ৰেক্টেংগলৰ কি থাকে বিপৰীত বাহুবোৰ কি থাকে সমান্তৰাল থাকে আৰু ইহঁতৰ কোণবোৰ কি এক সমকোণ, কোণবোৰ কি থাকে 90 ডিগ্ৰী থাকে। সো ইয়াৰ পৰিসীমা আপুনি কেনেকৈ উলিয়াব। সো আয়তৰ পৰিসীমা কি হ'ব 2 * l + b। l মানে দৈৰ্ঘ্য, ইয়াতে চাপোজ দৈৰ্ঘ্য, ইয়াতে b মানে প্ৰস্থ। সো দৈৰ্ঘ্য আৰু প্ৰস্থৰ দুগুণ কৰিলে আমি পৰিসীমা পাই যাম, কাৰণ ইয়াতে দৈৰ্ঘ্য আৰু প্ৰস্থবোৰ কি সমান সমান হয়। সো দৈৰ্ঘ্য প্লাস প্ৰস্থ, দৈৰ্ঘ্য যোগ প্ৰস্থ ইয়াৰ দুগুণ কৰিলে কি হৈ যাব ইয়াৰ আমি পৰিসীমা পাই যাম। সাপোজ যদি আমাৰ পৰিসীমা ইয়াতে সাপোজ ইয়াতে এটা আয়ত আছে, ইয়াতে যদি দৈৰ্ঘ্য যদি ইয়াতে 4 সেন্টিমিটার হয় আৰু প্ৰস্থ যদি 3 সেন্টিমিটার হয় তেনেহলে আমি কি কৰিম। সো এই 3 + 4 কৰি দিম, 3 + 4 কৰিলে যিমান হ'ব তাক আমি 2 গুণ কৰি দিম। এটা সো 2 * 7 কিমান হৈ গ'ল 14 সেন্টিমিটার। সো এনেদৰে আমি আয়তৰ আমি পৰিসীমা আমি উলিয়াব পাৰিম। সো দৈৰ্ঘ্য আৰু প্ৰস্থৰ যোগফলৰ দুগুণ এইখিনি কথা আপুনি মনত ৰাখিব। এতিয়া চাওক আয়ত যদি কালি দিয়ে তে কালিটো কেনেকুৱা হ'ব দিক পূৰণ প্ৰস্থ, চাওক পূৰণ প্ৰস্থ দিক আৰু প্ৰস্থ পূৰণ কৰি দিব, এইটো আপুনি আয়তৰ কালি পাই যাব। চাপোজ এইটো আয়ত আছে, এইটো এটা আয়ত আছে। সো আয়তৰ এই কালি মানে এই গোটেইখিনি ওকে। সো কালি মানে এই গোটেইখিনি অঞ্চলক বুজাব এই কিমান ঠাই আগুৰি আছে আৰু পৰিসীমা অকল এই বাহুবোৰৰ দৈৰ্ঘ্য এইখিনি মনত ৰাখিব। পৰিসীমা হৈছে বাহুবোৰৰ দৈৰ্ঘ্য আৰু কালি হৈছে কিমান ঠাই আগুৰি থাকে। সো সাপোজ এই যিটো আয়তক্ষেত্ৰ ইয়াতে দেখুওৱা হৈছে, সাপোজ ইয়াতে 3 আৰু ইয়াতে 4, সাপোজ ইয়াতে 3 মিটাৰ আৰু ইয়াতে 4 মিটাৰ দিয়া আছে। সো এই আয়তৰ ইয়াতে কালি কিমান হ'ব যে ডাইৰেক্টলি আপুনি পূৰণ কৰি দিব 3 পূৰণ 3 * 4 কিমান হৈ গ'ল 12। এতিয়া আপুনি এককটো কি লিখিব, এককটো লিখিব লাগিব বৰ্গ মিটাৰ। কিয় বৰ্গ মিটাৰ, কাৰণ এইটো মিটাৰ ইনটু মিটাৰ কৰিছে। সো মিটাৰ ইনটু মিটাৰ কৰিলে সো এইটো হৈ যাব মিটাৰ স্কোয়াৰ। সো মিটাৰ স্কোয়াৰ কি ক'ব বৰ্গ মিটাৰ ক'ব ওকে। সো এইটো হৈ গ'ল কি আয়তৰ কালি, আয়তৰ কালি দিক ইনটু প্ৰস্থ l * b। সো এইখিনি ভেৰি সিম্পল ওয়েত মনত ৰাখিব। এতিয়া চাওক 2019 টেটত এটা কোশ্চিন আহিছিল। সো এখন আয়তাকাৰ ফুলনি বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত 3:2। সো অনুপাত দিয়া আছে, কোনো কথা নাই। সো দৈৰ্ঘ্য আৰু প্ৰস্থ ওকে, ইয়াৰ অনুপাত হৈছে 3:2। যদি বাগিচাটোৰ দৈৰ্ঘ্য 150 মিটাৰ হয় সো ইয়াৰ প্ৰস্থ কিমান হ'ব। সো এতিয়া চাওক দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে, ইয়াতে মই অলপ দেখুৱাই দিছোঁ দৈৰ্ঘ্য আৰু ইফালে প্ৰস্থ। এতিয়া 3:2 বুলি দিয়া আছে প্ৰস্থ, দৈৰ্ঘ্য আৰু প্ৰস্থ ইয়াতে 3:2 দিয়া আছে। দৈৰ্ঘ্যটো কিমান দিয়া আছে 150। সো ইয়াতে দিয়া আছে 150। এতিয়া ইয়াতে চাওক 3:2 আছে, এইটো দৈৰ্ঘ্যটো 150 আছে। এতিয়া আপুনি যদি 3a বুলি ধৰে, 3a বুলি ধৰে কি 3a = 150, a = 150/3 কিমান হৈ যাব 50 হৈ যাব। এতিয়া এই 50টো আপুনি এই ইউজটোৰ লগত পূৰণ কৰি দিব, কিমান হৈ যাব 50 * 2 কি হৈ যাব 100। সো এইটো আপুনি দেখিলে আপুনি গম পাব। সো 150:100 সেইটো কটাকটি কৰিলে কিমান আহিব সো 3:2 আহিব। সো আপোনাৰ ৰেচিঅ'টো কিমান মিলি যাব। সো এতিয়া আপোনাৰ আনসাৰটো হৈ যাব কি 100 মিটাৰ। সো আপোনাৰ প্ৰস্থ কিমান হৈ যাব 100 মিটাৰ। সো আপুনি ভেৰি সিম্পল ওয়েত এইটো আপুনি এনেকৈ লিখিব পাৰিলে। সো যিকোনো এতিয়া চাওক এখন ফুলনি বাগিচাৰ এতিয়া যদি অনুপাত দিয়া থাকে এনেকৈ, সো অনুপাত দিয়া থাকিলে আপোনাৰ যিকোনো এটা মান আপোনাৰ দিয়া থাকিব। এতিয়া 3:2 আছে, এতিয়া 3a = আমি 3a = 150 ধৰি লৈছোঁ 3a। এতিয়া এৰ মান ওলাই লৈছোঁ কিমান হৈ যাব 150 / 3 এইটো 50 ওলাই গ'ল। এতিয়া যেহেতু প্ৰস্থটো ইয়াতে 3:2 আছে, সো এতিয়া 2x 2a। সো 2a এর মান কিমান 50। সো 50 * 2 কিমান হৈ গ'ল 100 হৈ গ'ল। সো এনেদৰে আপুনি দৈৰ্ঘ্য আৰু প্ৰস্থৰ এইটো আয়তৰ কালি আপুনি উলিয়াব পাৰিব, যিকোনো এটা দিয়া থাকিলে আনটো আপুনি উলিয়াব পাৰিব। এতিয়া চাওক মই আন এটা অংক ইয়াতে লৈছোঁ। সাপোজ এটা আয়তাকাৰ টুকুৰা এটাৰ পৰিসীমা কিমান আছে 100। পৰিসীমা ইয়াতে দিয়া আছে 100 সেন্টিমিটাৰ। যদি ইয়াৰ দৈৰ্ঘ্য 35 সেন্টিমিটাৰ হয় তেনেহলে ইয়াৰ কালি কিমান হ'ব। ইয়াতে ডাইৰেক্ট আমাৰ কালি লাগে। সো ইয়াতে পৰিসীমা আমি জানো যে পৰিসীমা কি 2 * l + b। ইয়াতে দিয়া আছে দৈৰ্ঘ্য আছে 35, দৈৰ্ঘ্য মানে l।
সো এল মানে 35 এতিয়া চাওক এতিয়া ইয়াৰ মান দিয়া আছে 100 ভেৰি সিম্পল ওয়েত শর্ট ট্রিকত কেনেকৈ কৰিব সেতে 35 এতে প্লাস যদি 15 কৰি দিয়ে তেনেহলে আপোনাৰ হৈ যাব 50 সো 50 * 2 কৰিলে তেনেহলে আপোনাৰ কি হৈ যাব 100 হ'ব ওকে সো দিক যোগ প্ৰস্থৰ দুগুণ কৰিলেহে আপোনাৰ পৰিসীমা ওলায় সো এতে পৰিসীমা যদি 100 হয় সো ইয়াৰ দিক আৰু প্ৰস্থৰ যোগফল 50 হ'ব লাগিব ওকে দিক আৰু প্ৰস্থ যেটো আছে ইয়াৰ কি 50 হ'ব লাগিব যেহেতু পৰিসীমাটো 100 দিক যোগ প্ৰস্থৰ দুগুণ কৰিলেহে আপোনাৰ পৰিসীমাটো ওলাব সো এই ক্ষেত্ৰত 50 এটা দি আছে 35 সো আনটো প্ৰস্থটো কিমান হৈ যাব 15 প্রস্থ হৈ যাব 15 সেতে দিক ইনটু প্রস্থ আপুনি পাই গলে সো আপুনি এল পাই গলে কিমান এল তো দিয়ে আছে 35 আৰু প্রস্থ যেটো আপোনাৰ বি সো বি টু পাই গলে 15 সো এই দুটা আপুনি পূৰণ কৰি দিব 35 * 15 সো 35 * 15 এটো পূৰণ কৰিলে আপোনাৰ কিমান আহিব 525 আহিব সো ডি হৈ যাব আপোনাৰ আনসার 525 সেন্টিমিটার সো এনেদৰে আপুনি এই ক্যালকুলেশন কৰি ধুনিয়াকৈ উলিয়াব পাৰিব এতিয়া আপুনি চাওক ত্ৰিভুজৰ পৰিসীমা সো ত্ৰিভুজৰ পৰিসীমা মানে তিনিটা বাহুৰ যোগফলক হৈছে ত্ৰিভুজৰ পৰিসীমা বুলি কয় এতিয়া চাওক সমবাহু যদি ত্ৰিভুজ হয় সাপোজ তিনিটা বাহু সমান সো ইয়াতে এ আছে সো তিনিটা বাহু সমান হলে আমি ডাইৰেক্টলি 3a লিখিব পাৰো সো তিনিটা বাহু সমান যেহেতু সো বাহু যোগ বাহু যেহেতু একেই ইয়াৰ বাহুৰ মাপ আছে এনেদৰে আমি লিখিব পাৰো এতিয়া সমদ্বি বাহু যদি হয় দুটা বাহু যদি সমান হয় তেনেহলে আমি কি কৰিব পাৰিম এনেকে দুটা বাহু যদি সমান a2 আৰু a2 এটি যদি a হয় আৰু এটো যদি b হয় তেনেহলে 2a + b এইটো ফর্মুলা আমি লিখিব পাৰিম আৰু যদি বিষম বাহু হয় যদি তিনিটা বাহু যদি ইয়াৰ মানটো বেলেগ হয় তেনেহলে a b c এতে তিনিটা বাহু যোগ কৰি আমি কি পাই গলো পৰিসীমা পাই গলো সো পৰিসীমাৰ ক্ষেত্ৰত এনেদৰে আপুনি মনত ৰাখিব ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফলে হৈছে পৰিসীমা আৰু ত্ৰিভুজৰ যদি কালি কয় তেনেহলে হাফ ভূমি ইনটু উন্নতি হাফ ভূমি ইনটু উন্নতি এসাক ভূমি ইনটু উন্নতি সাপোজ এটো ত্রিভুজ সো এটো ত্রিভুজৰ এইটো হৈছে ভূমি আৰু এইটো হৈছে আপোনাৰ উন্নতি এতে উচ্চতা বুলিও কয় আৰু এইটো হৈছে কৰ্ণটো নালাগে আমাক এই কালি উলিয়াৰ ক্ষেত্ৰত সো ভূমি ইনটু উন্নতি সো এইটো হৈ যাব ত্রিভুজৰ কালি ত্রিভুজৰ ক্ষেত্ৰত এতিয়া চাওক এই ত্রিভুজটো এই যেটো ত্রিভুজ আপোনাক মই দেখুৱালো সো এই ত্রিভুজটো এনেদৰে যদি আমি বঢ়াই দিও তেনেহলে এইটো আয়ত হৈ যাব এতিয়া চাওক আয়তৰ যেটো কালি আছে এই গোটেইখিনি হৈছে আয়ত সো আয়তৰ কালিৰ যদি আমি আধা কৰি দিও তেনেহলে আমি ত্রিভুজৰ আমি কালি পাই যাম ঠিক আছে সো আৰু যদি এটা যদি বৰ্গ হয় সো এটা যদি বৰ্গ হয় বৰ্গটোক আমি যদি এনেদৰে কাটি দিও তেনেহলে চাৰিটা আমাৰ ত্রিভুজ ওলাই যাব সো যিকোনো এটা ত্রিভুজৰ কালি যদি আমাৰ উলিয়াব লাগে তেনেহলে 1/4 এটা বৰ্গৰ কালি সো এনেদৰে আমি ত্রিভুজৰ কামি এই তিনিটা ফৰ্মুলাত আমি উলিয়াব পাৰি সো আপোনালোকে এই প্ৰথমটো মনত ৰাখিব এটো হৈছে হাফ ইনটু ভূমি ইনটু উন্নতি